হেল্ল' গাইজ, আজি আমি এঠাইলৈ যাব ওলাইছোঁ। বিহু বতৰ, ক'লৈ গৈছোঁ, কি কৰিছোঁ, মোৰ ভিডিঅ'টোৰ জৰিয়তে চাই থাককচোন। আজি গৈ আছোঁ মই, এওঁ থ'বলৈ নিছে আমাক, থৈ পেলাই গুচি আহিব। পালোহি আহি য'ত যাবলৈ আহিছিলোঁ। আমাৰ বৰ্তাৰ ঘৰ। বহুত দিনৰ মূৰত বৰ্তাহঁতৰ ঘৰলৈ আহিলোঁ। বৰ্তাহঁতৰ ঘৰত আহিছোঁ আজি। টুকটুককৈ দেখি পেলাই দৌৰিছে। বৰ্তাহঁতৰ ঘৰত আহিলে খুব ভাল লাগে। এনেকুৱা সেউজীয়া গছ গছনি বহুত আছে। দেখিছেনে কি কাৰণে আহিছোঁ, চাগে আপোনালোকে গম পালেই। বৰ্তাহঁতৰ ঘৰত এটা ঢেঁকী আছে, বিহু বুলি পেলাই পিঠাগুড়ি খুন্দিব আহিছোঁ। বৰা চাউলো আৰু খোৱা চাউলো খুন্দিছোঁ। মাও আহিছিলে, মা আৰু ভণ্টি। মই আহিয়ে লগে লগে আকৌ ঢেঁকী দিলোঁ, ছোৱালীও দিলে লগতে। মায়ে দি আছিলে, ভণ্টিহঁতে কৰি আছিলে, ময়ো লাগিলোঁ লগতে। বহুত বছৰৰ মূৰত আজি ঢেঁকী দিছোঁ। বহুত বছৰ দিয়াই নাই আৰু এনেকৈ আহাও নহয়। ইমান ব্যস্ততাৰ মাজত বিহুত মায়ে পিঠাগুড়ি কেইটামান খুন্দি দিয়ে, নহ'লে পিঠা বনাই দিয়ে। এইবাৰ বোলো মাক অকণ সহায় কৰি দিম। ঢেঁকীশালৰ ওচৰতে এনেদৰে চৌকা এটা থাকিলে খুব ভাল লাগে, নহয়নে? ইয়াতে বহি লৈ চাহ খাই জুইকুৰা জ্বলাই ল'লে খুব ভাল লাগে। বাইদেৱে এতিয়া জুইকুৰা জ্বলাই দিলে, দি পেলাই মাক তিলকেইটা ভাজিব দিছে। মায়ে ইয়াত তিল ভাজি আছে। ঠাণ্ডা যি পৰিছে, আপোনালোকৰ ফালে বাৰু কেনেকুৱা ঠাণ্ডা পৰিছে? আমাৰ কিন্তু বহুত ঠাণ্ডা পৰিছে এইফালে। মা এতিয়া তিল ভাজি আছে, তিল ভাজাত ব্যস্ত। তিল ভাজিলে গোন্ধ এটা যে ওলাই, খুব ভাল লাগে, নহয়নে? সেই গোন্ধটো পালে যেন খাওঁ খাওঁ লাগি যায়। ঢেঁকীশালতে বোলো নাই, ভিডিঅ' এটাকে বনাওঁ। তাৰপিছত বাইদেউহঁতৰ বাৰীখনলৈ গ'লোঁ। বাৰীত এনেধৰণে বহুত শাক কৰি থৈছে। সাৰ নিদিয়া এনেকুৱা শাক পাচলি পাবলৈ আজিকালি নায়েই। মই শাক ছিঙিবলৈ গ'লোঁ, ভণ্টিয়ে ময়ে দুইজনীয়ে। পালেংখিনি দেখি পেলাই বোলো আজি পালেং অলপো ছিঙিম। আৰু লগতে লাই আছিলে, লাইখিনি বহুত ডাঙৰ ডাঙৰ পাত হৈছে, জানেনে? দেখি পেলাই ইমান ভাল লাগিছে। মোৰ শাকখিনি দেখি কোনডাল ছিঙো লাগিছে। দাদাই আকৌ লগে লগে ফুলকবি কেইটামানো আনি দিলে। ফুলকবি ওলকবিখিনি সাৰ নিদিয়া এনেকুৱা কবি খাবলৈ আজিকালি পোৱাই নাযায়। দাদাহঁতে কিন্তু এনেকুৱা বতৰত যিটো লগায় সেইটো কৰি পেলাই খাই খেতি। ইমান ভাল লাগে। আহিলে সকলোকে বাইদেউহঁতে ছিঙি কৰি টোপোলা বান্ধি দিয়ে। ইমান ভাল লাগে নহয় এনেকৈ খাই কৰি। এওঁ আকৌ খুব ভাল পায় দেই এনেদৰে লোকেল বস্তু খাবলৈ পালে। মই দেখি পেলাই লগে লগে গোটেইখিনি ছিঙি কৰি ভিতৰলৈ এনেদৰে কঢ়িয়াই আনিছোঁ। দাদাই আকৌ ভিডিঅ' বনাই আছে মোক। জুইশালৰ ওচৰতে থলোঁ। দাদাহঁতৰ আকৌ জুইশাল এখন বেলেগকৈও আছে। মই এইখিনিতে আহি পেলাই থলোঁ। বাইদেৱে গোটেইখিনি ঠিক ঠাক কৰি পেলাই মোক টোপোলা বান্ধি দিলে। কলপাৰলৈকে মই দেখাইছোঁ বাৰু। টুকটুককৈ দেখি পেলাই, কেমেৰাটো দেখিছে, দেখি পেলাই সি দৌৰি দৌৰি গৈ পেলাই লুকাই থাকেগৈ। ইমান মৰম লাগে, দেখিছেনে? চকুটো একেবাৰে কাজল লগোৱা নিচিনা। দেহি ইমান মৰম লগা। ছোৱালীয়েতো কোচত লৈ ঘূৰি ফুৰিছিলে। তাৰপিছত আমি আৰু পিছফালৰ বাৰী এখনলৈ গ'লোঁ। দাদাহঁতে ক'লে ব'লচোন চাই আহিবি বাৰীখন। সেনেকুৱা সেউজীয়া গছ গছনিয়ে ভৰা বাৰী এখন চালে খুব ভাল লাগে। আজিকালিতো তেনেকুৱা পৰিৱেশ পোৱাই নাযায়। গোটেই গছ গছনি কাটি তহিলঙেই কৰিলে। নাৰ্জীজোপা ফুলি আছে ইমান ডাঙৰ ডাঙৰকৈ। মই তাকে এটা ভিডিঅ'কে বনালোঁ। লগতে মাও এতিয়া তিলখিনি ভাজা হৈ গ'ল। অলপমান তিল দিছে বোলে, ভাতৰ লগত চাটনি বনাই খাবলৈ কাৰণে দিলে। তাকে ভণ্টিয়ে চাটনিও বনালে অকণমান ভাতৰ লগত খাবলৈ। সেয়া ভিডিঅ' বাৰু কৰা নহ'ল। তাৰপিছত আহিলোঁ চোতালখনত, অকণমান ঘূৰিলোঁ। টুকটুকক দেখিলে ভাল লাগে কাৰণে তাকে ভিডিঅ' বনাই আছিলোঁ। আমাক আহিছোঁ যে আগবঢ়াব আহিছে। দাদাহঁতৰ ঘৰটো আকৌ কলঙৰ পাৰতে হয়। কলঙৰ পাৰত এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ খুব ভাল লাগে, নহয়নে? দেখিছেনে ৰাস্তাটো কিমান ভাল লাগিছে? তাৰপিছত আৰু মাক আৰু জীয়েক দুইজনীয়ে টমটম এখন ল'লোঁ আৰু আহিলোঁ। এওঁ বোলে আজি টমটম লৈয়ে আহা। মই ইমান বেয়া নাপাওঁ টমটমত উঠি, ছোৱালীও ভাল পায়। আমি দুইজনীয়ে আহি ৰাস্তাত ভিডিঅ' বনাই আহিছোঁ। ভোগালী বিহুৰ কাৰণে আয়োজন চলি আছে। বেলি ডুবু ডুবু হৈছে। ঘৰ এতিয়া পামগৈ আৰু। ভোগালী বিহুৰ কাৰণে দোকান বজাৰবিলাক এতিয়া বনাই আছে বাৰু। ভোগালী মেলা হ'ব।
ইয়াত আমাৰ নগাঁৱত বহুত দিনলৈকে ভোগালী মেলা হয়, 4-5 দিনমান হয়েই আৰু খুব ভাল লাগে। ইয়াত বহুত জেগাৰ পৰা আহি পেলাই দোকান বজাৰ বহে। এয়া বিহু বুলি বহুত দোকান বজাৰো বহি আছে এতিয়াও। এয়া আমি ঘৰ এতিয়া পাওঁ হৈছোঁৱে আৰু ঘৰত সোমালোঁ। ঘৰত সোমাই পেলাই এতিয়া বোলো নাই, পিঠাখিনি বনাবৰ কাৰণে যোজা কৰোঁ। লগতে আকৌ মই আনা শাক পাচলিখিনি এওঁক দেখাইছোঁ। সেউজীয়া এনেকুৱা শাক পাচলি দেখিলে এওঁ খুব ভাল পায়, সাৰ নিদিয়া শাক পাচলি। লগতে আকৌ মায়ে 2টা তামোলো দি পঠাইছিলে, বোলে তই গোসাঁই ঘৰত বিহু দিনা দিবলৈ কাৰণে তামোল এটা লৈ যায়। এয়া দেখিছেনে, দৈ ঘৰতে বনাইছোঁ কিন্তু দেই। আমাৰ গাই 2জনী আছে, তাৰ গাখীৰ দিয়ে, তাৰ কাৰণে ঘৰতে দৈ বনাইছোঁ। এয়া আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।